এতিয়া ৰাতিপুৱা 5টা বাজিছে আমি ওদালগুৰি পাৰ হৈ আহিলোঁ টাউন তেল লাইনকেইটাও পাৰ হৈ আহিলোঁ এয়া ৰাতিপুৱা 5টা বজাতে এয়া চাওক বজাৰ কি চিষ্টেমত মানুহ শুই উঠিছে আৰু বজাৰত আহিছে কিজানি এইটো আচৰিত বজাৰ ৰাতিপুৱা 5টাতে বজাৰ লাগিছে এইটো জেগাখিনিৰ নাম নাজানো বাৰু এইটো কি জেগা হয় মুঠতে ওদালগুৰিৰ পৰা আহিলে এইটো ৰোডৰ ছাইডত তেল লাইনটো পাৰ হৈয়ে কিছু দূৰ অহাৰ পিছতে এই বজাৰখন পায় আৰু ৰাতিপুৱা 5টাতে আচৰিত কিন্তু আমি এটা কি পালো এয়া বেয়া খাই এটা কৰি ভাল লাগে ছাগলী বেয়া লাগছে মাছ কি লাগছে সম্পদত ছাগলী আহত ছাগলী আহত বজা ছাগলী আহত তাই মানুহটো মিলাই পিনে ফোন কৰি চাৰ লগত তেতিয়া কাম কৰা কি হ'ল গধূলি কাৰণে আমি কিবা অলপমান খাই আছিলোঁ সেইকাৰণে পুৱা বছ আহিব 10-15 মন আছে আৰু 6জন লগতে পাৰ আহি কিন্তু নকম এতিয়া আমি আহি আছো কলীয়া ভোমোৰা পালোহি আমি যাম এতিয়া নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ এতিয়া আমি গৈ আছো আমি তেজপুৰ পাৰ হ'লোঁ এতিয়া ফালে হেৰি চলাই আছে ড্ৰাইভ কৰি আছে ফালে ল'ব আমি এনেকৈ গৈ আছো তাৰপিছত আৰু কিমান আছে মোটামুটি আৰু এক ঘণ্টামান পাছত আমি মহামৃত্যুঞ্জয় মন্দিৰ পাম তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাওক স্কিপ নকৰিব ভিডিঅ'টো মজা হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক আমি আহি এতিয়া মহামৃত্যুঞ্জয় পাম আৰু 2 কিলোমিটাৰ মান আছে আমি বাইপাছৰ পৰা এতিয়া ভিতৰৰ ফালে সোমাই আহিছো এয়া আপোনালোকে আমি এতিয়া পাম আৰু এইটো অকণমান আমি দেখিছো মন্দিৰৰ অকণমান বহুত ওখকে আছে ইয়াৰ পৰাই দেখিছো আমি মন্দিৰটোৰ ওপৰৰখিনি আমি খোজকাঢ়ি যাম তাকে আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম লাষ্টলৈকে আজি বহুত বস্তু আপোনালোকে দেখা পাব বহুত বস্তু দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকক আমি আহি এতিয়া মৃত্যুঞ্জয় মন্দিৰ পালোহে এইফালে এয়া এতিয়া অলপ চাকি বন্তি ল'ম কিবা কিবি অলপ হাত ভৰি ধুই ল'ব লাগে পাঁচগুচি চাকি ধূপ ধূনা তাৰপিছত কল বুট এনেকৈ অলপ লৈ লৈছোঁ ভিতৰলৈ যাম তাতে জ্বলাম আপোনালোকে চাই থাকিব কি পাৰোঁ আপোনালোকক দেখুৱাম আপুনি এই চাকি 5 গছ আৰু ধূপটো জেগা আছে বাহিৰত তাত জ্বলাব বাকী এই প্ৰসাদখিনি যে বাকী আপুনি হেৰিখন এই কলটো আপুনি লৈ যাব আপুনি এইটো অলপ ভৰাই দিব প্ৰসাদ দি আছে প্ৰসাদ লৈ যাব এতিয়া আমি ভিতৰলৈ আহি আছোঁ আপোনালোকে চাই থাকক আপোনাৰ দেখুৱাই যাম ভিডিঅ'টো এইফালে পুৰা একদম পুৰা লেকচাৰ দি আছে
আমাৰ এতিয়া চাকি জ্বলোৱা হৈ গ'ল। চাকি জ্বলাই এতিয়া ভিতৰলৈ গৈ আছোঁ। চাকি জ্বলাই থকা সময়ত আমাৰ কেমেৰা ধৰা মানুহ নাছিলে, সেইকাৰণে আপোনালোকক দেখুওৱা নহ'ল। এতিয়া ভিতৰত শৰাই দিব লাগিব। শৰাইখন মানে ভিতৰত লৈ তাতে ভিতৰত গৈ আছোঁ। তাৰো ভিতৰত মানে ফটো বা ভিডিঅ' কৰা এলাউ নাই বুলি কৈছে। এতিয়া যদি পাৰোঁ আপোনালোকক দেখুৱাম, আৰু যদি ভিডিঅ' কৰা নহয় তেতিয়া আৰু এইটো নহ'বই আৰু। ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, আপোনালোক কৈছোঁৱেই। শৰাই দি আমি এতিয়া বাহিৰলৈ ওলাই আহিছোঁ। এতিয়া আমি তলত যাম, অলপ ফটো উঠিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ফটো শ্বুট হৈ আছে, মাৰ ফটো মাৰ। আমাৰ ফটো শ্বুট আছে, আমাৰ লব শইকীয়া ফটো শ্বুট আছে। আজিয়ে উঠা। এইফালে আমাৰ অংকুৰে ফটো মাৰে, কেমেৰামেন আমাৰ অংকুৰ। আপেলটো পিছত খাম আমি, খাম ডাইৰেক্ট খাম আপেলটো। খাই শেষ কৰিলে কি হ'ব? আপেল খাবিলে খা। খাম আমি খাম। অঁ ভোক লাগছে। পুৰা আমাক ফটো তুলি আছে। আজিয়ে উঠা ফটো আৰু বেলেগ দিনা নাপাব। আমাৰ ভাস্কৰ ফটো দি আছে, ভাস্কৰ নাথ। আপেল খাই আপেল খাই আপেল দেন। তাকো নকৰিবা বঞ্চিত, ভগাবা কিঞ্চিত আপেল হ'লে অকণমান হ'ব পাৰে, ভিটামিন আছে। খাই দিয়ে বেছি সময় ৰখি থাকিলে এইখিনিও ভাগা নাপাওঁ। অঁ পুৰা ফটো শ্বুট হৈ আছে। এতিয়া আকৌ যাই আমি হেৰিত সোমাম, কি বুলি কয়, তেজপুৰত অগ্নিগড় পাৰ্কত সোমাম। আপোনালোকে চাই থাকিব। আমি এতিয়া গৈ অগ্নিগড় পাৰ্কত সোমাম, তেজপুৰ গণেশ ঘাটত। গণেশ ঘাটত ফেৰি আপোনালোকে চাই থাকিব। অঁ গণেশ ঘাটত লগ পাব যদি কোনোবা আছে ভিডিঅ'টো চাই থাকা। অঁ আমাৰ এইটো কেমেৰামেন লব শইকীয়া। অঁ কিবা এটা খাব লাগে, খাব লাগে। জোতা চেণ্ডেল পিন্ধি যা, ভৰিয়াত ধোৱা লাগিব। মোৰ চেণ্ডেল আছে, খোলা খোল ঠিক মাৰ। মোৰ চেণ্ডেল আছে, মই চেণ্ডেল পিন্ধিম। জোতা পিন্ধি কিবা খাওঁ।
মই জানি বুজিয়া মই চেণ্ডেল আনিছোঁ চেণ্ডেলটো কিনি লওঁ বা মই এতিয়া চেণ্ডেল লৈ আহিছোঁ আৰু ক'লোৱে ঐ যাওঁ তাতে পিন্ধি যাওঁ জোতা মন্দিৰত আহিলে কিনে জোতা নালাগে অঁ সি পিন্ধবই সি মোজা দি মুচি পিন্ধিলোঁ জোতা আমি এতিয়া হোটেল আহি আছোঁ কিবা অলপ খাওঁ ভোক লাগিছে ভাতে খাম আৰু ঐ ভাত খাওঁ আৰু কি খাবি হা কি খাবি পিছে আৰু ভাত নাখাওঁ আৰু একো নাখালোঁ এতিয়া একদম মানুহৰ বহুত ভিৰ তাকে ওলাই আহিছোঁ বাইপাছৰ ফালে ক'ৰবাত কিবা খাব লাগিব তাকে খাই লৈ যদি টাইমেৰে মিলে এতিয়া 11টা বাজিছে তাৰপিছত যদি টাইমেৰে মিলে তেতিয়া আমি বৰদোৱা যাম এতিয়া গৈ আমি ভাল এখন হোটেল চাই আমি কিবা অলপ খাই লওঁ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ আপোনাৰ নেক্সট এটা ভিডিঅ'ত দেখা হ'ব